নমস্কাৰ বন্ধুসকল, আজিলৈ এইছে এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে চাই থাকিব, শুনি থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। আৰু লগতে আপোনালোকৰ মন্তব্য কেনেকুৱা হয় কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। তো বন্ধুসকল, আজি গম পায়নে, আজি মই মৰ্ণিঙত চিনেমা হললৈ গৈছিলোঁ। তাতে যাওঁতে এজন ধুনীয়া মৰম লগা এজন ল'ৰা মোৰ সন্মুখতে ৰৈ ক'লে যে ভণ্টি, আজি কি মোৰ লগত একেলগে টাইম স্পেণ্ড কৰিবা চিনেমা হলত? তাৰপিছত মই ক'লোঁ ঠিক আছে, একেলগে টাইম স্পেণ্ড কৰিম। তাৰপিছত ধুনীয়াকৈ টিকট তেখেতে ল'লে, একেলগে আমি দুয়োজন একেটা ছিটতে আমি বহিলোঁ। তাৰপিছত তেখেতে লাহেকৈ মোৰ কান্ধত তেখেতে হাত দিলে, ভাল লাগিলে। তাৰপিছত তেখেতে কৰিলে কি, মোৰ আস্তে আস্তে মোৰ কাষত হাত দিব ধৰিলে। তাৰপিছত মোক তেখেতে নিজে ক'লে যে কি ভণ্টি, কি আজি তুমি মোৰ ৰুমলৈ যাবা নেকি? তাৰপিছত মই ক'লোঁ ঠিক আছে যাম, কিন্তু মোক ধুনীয়াকৈ মজা দিব লাগিব। সেইটো পাৰিবনে নাই তেখেতে সুধিলোঁ। তেখেতে ক'লে ঠিক আছে মজা দিম, আজি ঘৰত মোৰ কোনো নাই, তুমি ধুনীয়াকৈ আৰামছে থাকিব পাৰিবা। তাৰপিছত মই গ'লোঁ। যোৱাৰ পিছত তেখেতে ধুনীয়াকৈ দৰ্জা লক কৰি মোক তেখেতৰ বেডৰুমলৈ লৈ গ'ল। তাৰপিছত ধুনীয়াকৈ মোক এটা এটাকৈ কাপোৰ খুলিব ধৰিলে। তেখেতে নিজৰো খুলিলে, মোৰো ভাল লাগিলে। তাৰপিছত ক'লে আহা বেডত লৈ একেলগে বিচনাত পৰোঁ। তাৰপিছত ময়ো ধুনীয়াকৈ গ'লোঁ। তাৰপিছত এচিটোও চলালে, কি যে মজা। তাৰপিছত ধুনীয়াকৈ সি মোক কিছ কৰিব ধৰিলে। কিছ কৰাৰ পিছত মোৰো ভাল লাগিল, মোৰ উত্তেজিত হৈ গ'লোঁ। তাৰপিছত থাকিব নোৱাৰি তেখেতক ক'লোঁ মোক অলপ চুদন দিয়া না। তাৰপিছত তেখেতে ধুনীয়াকৈ তাৰ বাৰাইটো মোক ঘঁহাব ধৰিলে। তাৰপিছত ল'ৰাজনে চুদন দি আছে। তেওঁৰ মুখেৰেও আৱাজ ওলাই আছে, সুন্দৰী কি যে মজা, মোৰ থাকিব পৰা নাই দেহা, তেনেকৈ ক'ব ধৰিলে। তাৰপিছত ময়ো ক'লোঁ হয় নেকি কলিজা, মই আৰু দিয়া, আৰু মজা দিয়া, মোৰো ভাল লাগিছে দেহা। তাৰপিছত তেখেতে মাল পানীখিনি ওলাই গ'ল। তাৰপিছত তেখেতে ক'লে কি যোৱা সুন্দৰী তুমি বাথৰুমলৈ যোৱা, ফ্ৰেছ হৈ আহা। তো বন্ধুসকল, নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেল আইকনটো দবাই দিব লাগিব, লাইক কৰিব লাগিব। আৰু মোৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে মন্তব্যবোৰ জনাবলৈ কেতিয়াও নাপাহৰিব। লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব। আকৌ লগ পাম নতুন নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।